Hello friends, welcome to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো আৰু এয়া দেখিছে মোৰ মা ধূপ চাকি এনেকে লৈ পেলাই উলাই গৈছে কলৈ গৈছে জানেনে আপোনালোকে মোৰ এটা স্পেশাল দিন আহি আছে এতিয়া মই আপোনালোকক ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চালে গম পাব যেহেতু মোৰ বিয়া হ'বলৈ মই গৈ আছো আৰু যেহেতু বিয়াৰ বিভিন্ন জায়গাত নিয়মবোৰ বেলেগ বেলেগ বিয়াৰ আগত তো মোৰ ইয়াত তামোল পাণ পেলোৱাৰ নিয়ম আজি হৈছে 2022ৰ 27 ডিসেম্বৰ তো আজি মোৰ বিয়াৰ কাৰণে তামোল পাণ পেলোৱাৰ নিয়মখিনি কৰা হৈছে তো হেয়া আমাৰ গাঁৱৰ ভকত আৰু মানে মোৰ হেয়া হ'বলগীয়া ঘৰখনৰ সকলো মানুহ আৰু ভকত আহিছে আহি পেলাই গোটেই নিয়মখিনি কৰা হ'ব আৰু হেয়া হৈছে চেলেং বগা কাপোৰ এনেকে ব্লু কালাৰ ফুল থকা মানে যি চাদৰ মেখেলা পিন্ধিছে হেয়া হৈছে মোৰ শাহুমা আৰু ইফালে আছে আমাৰ ঘৰৰ পৰিয়াল হিফালে তেওঁলোকৰ ঘৰৰ পৰিয়াল আহি পেলাই গোটেই নিয়মখিনি আজি কৰিব আৰু তামোল পাণ পেলোৱাত তেনেকে আমাৰ গোটেই মানে মিতিৰখিনি মাতিছে আৰু তেনেকে অনুষ্টুপীয়াকে যেহেতু মানে এইটো অনুষ্ঠান কৰিছে আৰু ইফালে তেওঁলোকে আশীৰ্বাদ কৰিছে যাতে আহিবলগীয়া দিনকেইটা আমাৰ ভালে কুশলে যায় আৰু মইতো ভিডিঅ' কৰিব পৰা নাই মোৰ ভিন্ডো মানে সৰু ভিন্ডোই কৰি আছে তো থ্যাংক ইউ ভিন্ডো আপুনি এইখিনি কৰি দিয়াৰ কাৰণে আৰু মেমৰিজ হিচাপেও থাকি যাব যেহেতু এইবিলাক পিছলৈ চাইও বহুত ভাল লাগিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে যায় আৰু আগবাঢ়ি যাব পাৰো তো এতিয়া সেৱা কৰা হৈ গ'ল তাৰ পিছতে এওঁলোক যাব ওপৰলৈ তো বহুত নিয়ম বিভিন্ন জেগাত নিয়মবোৰ বেলেগ বেলেগ হয় তো এয়া হৈছে এওঁলোকৰ পৰিয়াল এওঁলোকক আমি যেহেতু কামখিনি ওপৰতে কৰা হ'ব যিখিনি নিয়ম আছে তো গোটেইখিনি ভকতো ওপৰতে আছে তো এওঁলোকক ওপৰলৈ লৈ গৈ আছে আৰু মইতো চাব নাপায় মানে নিয়মত তো মই ৰুমতে আছোঁ তো এয়া হৈছে তেওঁলোকৰ পৰিয়াল মানে মোৰ হ'বলগীয়া তেখেতৰ পৰিয়াল হয় এওঁলোক এফালে গৈ আছে ওপৰলৈ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যেহেতু মোৰ দুইজনী বাৰ ভিডিঅ' সৰু সুৰাকৈ হ'লে অলপ ক্লিপছ কৰি মানে ৰাখি পেলাই ময়ে মানে ভিডিঅ' কৰিলোঁ কিন্তু এতিয়া মোৰ বিয়াৰ ভিডিঅ' বাৰু চাওঁ কিমান কি কৰিব পাৰোঁ কিন্তু ইমানো সম্ভৱ নহয় গোটেইখিনি দেখুওৱা তো আজি ভিডিঅ'ই কৰি দিয়াৰ কাৰণে মই আপোনালোকক মানে ভিডিঅ'টো আগবঢ়াব পাৰিছোঁ থ্যাংক ইউ দেই ভিডিঅ' আপুনি মানে নকৰা হ'লেতো আৰু দিগদাৰেই আছিলে কাৰণ সববোৰ কামে কাজে ব্যস্ত তেওঁলোক এয়া ৰুমৰ ভিতৰত সোমাই গৈছে আৰু এইফালে আমাৰ গোটেই গাঁৱৰ ভকত আৰু তেওঁলোকৰ গাঁৱৰ ভকতখিনি আহিছে আৰু এইফালে এয়া মোৰ মা আৰু সেয়া হৈছে তেওঁলোকৰ ঘৰৰ ফেমিলি তেওঁলোক আহি পেলাই তাতে বহিছে যেহেতু ওপৰতে গোটেইখিনি কাম মানে কৰা হ'ব নিয়মখিনি যিখিনি থাকে আৰু মইতো এতিয়া ওলাব নাপায় আৰু তেওঁলোকে কিবা কিবি মানে তামোল পাণ পেলাওতে কাপোৰ এনেকৈ কিবা কিবি বস্তু দিয়ে সেই পিন্ধিয়ে মই মানে ভকতখিনি ওচৰত সমাজৰ ওচৰত ওলাব লাগিব সেৱা কৰিবৰ কাৰণে আৰু এয়া মোৰ মা আৰু শাহুমা মোৰ দেউতা এনেকৈ তেওঁলোকে আশীৰ্বাদ লৈছে আৰু এইফালে দেখা পাইছেনে মোৰ মা আৰু মোৰ শাহুমাও যাব এতিয়া মানে যোনকেইখন শৰাই আমাৰ তলতে এইবিলাক মানে নিয়মখিনি কৰিছিল ময়ো বিশেষ নাজানো কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব মই যিমানখিনি পাৰোঁ ক'ব চেষ্টা কৰিছোঁ ইমানো অভিজ্ঞতা নাই মোৰ এইবিলাকৰ ওপৰত কিন্তু সেয়া মানে শৰাই এই দুখন মই য'ত আছোঁ মানে তালৈ লৈ যাব তেওঁলোকে তেহেঁতৰ শৰাইখনো সেয়া দেখিছে মোৰ শাহুমা
ঠাই ভেদে নিয়মবোৰ বেলেগ বেলেগ হয়। আৰু এই দুয়োগৰাকী মা গৈ আছে মোৰ ওচৰলৈ আৰু অলপ সময়ৰ পাছতে মোক দেখিব মই আছোঁ বহি পেলাই অলপ অলপ নাৰ্ভাছো লাগি আছে ভয়ো লাগি আছে যিহেতু নতুন এটা দিন আৰম্ভ হ'বলৈ গৈ আছে। আৰু এয়া দেখিছেনে ৰঙা পিন্ধাগৰাকী মোৰ হৈছে সৰু বা আৰু ডাঙৰ বাকো মিছ কৰিছোঁ যিহেতু বাহঁতো নাই তেওঁলোক ডুবাইত আছে মোৰ বিয়াৰ আগত আহিব তো বাহঁত থকা হ'লেও ভাল লাগিল হয় উপায় নাই তো বিয়াতে লগ পাম আৰু এয়া দেখিছে মই তো মোক বহিবলৈ কৈছে তো বহি দিছোঁ লাজো লাগি আছে আৰু এয়া দেখিছে শৰাইগীখন মোৰ ওচৰতে থ'লে আৰু এয়া মই মিচিকিয়াকৈ হাঁহি মাৰি হাঁহ এটা দি দিছোঁ আৰু আৰু এয়া তেওঁলোকে যি বস্তু আনিছিল মোৰ কাৰণে এয়া পিন্ধি পেলাই মোৰ সমাজৰ ওচৰত আশীৰ্বাদ মানে লৈছোঁ মোৰ দেউতা আৰু মই তাৰপিছতে আকৌ মান ধৰা পৰ্ব থাকে গোটেইখিনিকে মই মান ধৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক গোটেইখিনিতো কৰা সম্ভৱো নহয় লাজো লাগে মানে মান ধৰোঁতে গোটেইখিনি কৰোৱা যিমানখিনি পাৰোঁ ভিনদেউৱে কৰি দিছে আৰু ময়ো সেইকাৰণে সেয়া আৰু অলপ ভাল লাগি গৈছে আৰু যিহেতু এটা স্মৃতি হিচাপে থাকি যাব এই গোটেই ভিডিঅ'খিনি আৰু এয়া মায়ে উলিয়াই দিছে মানে মান ধৰিবৰ কাৰণে গোটেই বস্তুখিনি আৰু এইফালে এয়া দেউতা পূৰা ব্যস্ত মা ঘৰৰ গোটেইখিনি ব্যস্ত আৰু চব আৰু এইফালে মোৰ মাৰ বেষ্ট ফ্ৰেণ্ড চুইট আণ্টি মোক অলপ সহায় কৰি দিছে মানে কেনেকৈ কি কৰিব লাগিব তেওঁ দেখাই দিছে আৰু এয়া হৈছে তেওঁলোকৰ গাঁৱৰ ভকত তো ফাৰ্ষ্ট তেওঁকে ধৰিছোঁ এনেকৈ সকলোকে মই এজনকৈ গোটেইখিনিকে মান ধৰিম আৰু গোটেইখিনি কৰাটো সম্ভৱ নহয় তো ভিনদেউৱে কৰি আছে আৰু লাজো লাগে দিয়কচোন মানে তেওঁলোকৰ আগত মানে ডাইৰেক্ট ভিডিঅ' কৰিবলৈ এইখিনি আৰু মেমৰিজ আৰু হয়নে নহয় কওক আপোনালোকে আৰু এনেকৈ আপোনালোকে এতিয়া কণ্টিনিউ মোৰ ভিডিঅ' পাব বিয়াৰ ভিডিঅ' আহিব তো আপোনালোকে আশীৰ্বাদ কৰিব মোৰ আহিবলগীয়া দিনবোৰ যাতে ভালে ভালে যায় তো আপোনালোকৰ আশীৰ্বাদ অবিহনে মিছা তো আপোনালোকেও মোক আশীৰ্বাদ কৰিব আৰু এয়া হৈছে মোৰ শহুৰ দেউতা দেখা পাব আপোনালোকে আৰু এইয়া হৈছে মোৰ সৰু ভিনদেউ দীপাংকৰ বৰা তো ভিনদেউ থেংক ইউ দেই আপুনি ভিডিঅ'টো মানে নকৰা হ'লে আৰু এইখিনি এনেকৈয়ে থাকি গ'ল হয় তো চবো গোটেই কামে কাজে ব্যস্ত আৰু এয়া হৈছে তেওঁলোকৰ পৰিয়াল তেওঁলোককো মান ধৰিলোঁ আৰু গোটেইখিনি ভিডিঅ' কৰাটো সম্ভৱ নহয় তো এয়া ফটো কেইখনমান আপোনালোকৰ আগত আগবঢ়াই দিছোঁ গোটেইখিনি আৰু এয়া হৈছে আমাৰ মাৰ ফালৰ মা দেউতাৰ ফালৰ ফেমিলি মেম্বাৰ হয় আৰু এয়া মই মা বা তাৰ পাছতেই গোটেই নিয়মখিনি হোৱাৰ পিছত প্ৰসাদ দিলে জলপান দিলে তাৰপিছতে গোটেইখিনিয়ে এটা খানা মানে ঘৰতে আয়োজন কৰা হৈছিল খানা তো এইখিনি গোটেইখিনি এয়া তেওঁলোকৰ পৰিয়াল এইফালেও এয়া
তো খানা খালে তাৰ পাছতে আৰু গোটেই আমি এটা ফেমিলি পিকচাৰ ৰাখিলোঁ মেমৰিজ হিচাপে তেওঁলোকৰ আৰু আমাৰ পৰিয়াল সকলোখিনিয়ে আৰু আশীৰ্বাদ কৰিব আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যায় আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে তো বাই বাই লাভ ইউ অল